হেল্ল' ষ্টুডেণ্টছ। তো আজি মই মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নামৰ তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ ছেকেণ্ড চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ লৈ আনিছোঁ। এই কুৱেশ্যন এনচাৰ মই নিজে মোৰ কিতাপৰ পৰা ক্লাছ 10ত থাকোঁতে আণ্ডাৰলাইন কৰি ওলোৱা, এইটো কোনো নোটছৰ পৰা বা একোৰ পৰা ওলোৱা নহয়, এইটো মই নিজে আণ্ডাৰলাইন কৰি ওলোৱা। চ' মই প্ৰথম কুৱেশ্যনৰ পৰা তোমালোকক দেখাই যাম, তোমালোকে নোট ডাউন কৰি যাবা। ফাৰ্ষ্টত আমি ভিতৰুৱা কুৱেশ্যনখিনি সমাপ্ত কৰিম, তাৰ পাছত আমি অনুশীলনীলৈ যাম। তো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। 1 নম্বৰ কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ 1914 চনত। 2 নম্বৰ, মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি? এনচাৰ মোহন দাস কৰমচাদ গান্ধী। 3 নম্বৰ, ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? 1917 চনত। 4 নম্বৰ, গান্ধীয়ে ভাৰতৰ কোন কেইটা ঠাইৰ জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠা কৰিছিল? তো ইয়াৰ এনচাৰ হ'ব ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাটৰ জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠা কৰিছিল। 5 নম্বৰ, গান্ধীজীয়ে নাটালত গঠন কৰা ৰাজনৈতিক দলটোৰ নাম কি? নাটাল ইণ্ডিয়ান কংগ্ৰেছ। মহাত্মা গান্ধীয়ে উলিওৱা বাতৰি কাকতখনৰ নাম কি? ইণ্ডিয়ান অপিনিয়ন। 7 নম্বৰ, কিহৰ বাবে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰা হৈছিল? তো এনচাৰ ভাৰতীয়সকলে খ্ৰীষ্ট ধৰ্মৰ বিধান মতেহে বিয়া কৰাব পাৰিছিল আৰু বিয়া কৰাবলৈ পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক হৈ পৰিছিল। তেতিয়া গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ বাবে তেওঁ 9 মাহৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল। পিছত চৰকাৰে এই ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীক মুকলি কৰি দিয়া হৈছিল। 8 নম্বৰ, সত্যাগ্ৰহ শব্দটো পোনপ্ৰথমে ক'ত আৰু কোনে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল? তো সত্যাগ্ৰহ শব্দটো দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে পোনপ্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। 9 নম্বৰ, সত্যাগ্ৰহ শব্দটো কোন দুটা শব্দ লগ হৈ সৃষ্টি হৈছে? এনচাৰ সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ এই দুটা শব্দ লগ হৈ সৃষ্টি হৈছে। 10 নম্বৰ, সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? এনচাৰ সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। 11 নম্বৰ, সত্যাগ্ৰহৰ ভিত্তি কি? তো সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। 12, গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? এনচাৰ গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। 13 নম্বৰ, এইটো শ্বৰ্ট নোট, গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা 1915 চনত ভাৰতলৈ ঘূৰি আহে। 14 নম্বৰ, গান্ধীজীয়ে সত্যাগ্ৰহ কৌশল হিচাপে ব্যৱহাৰ কৰা কাৰ্যবোৰ উল্লেখ কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট। তো চম্পাৰণত গান্ধীজীয়ে ভূস্বামীসকলৰ বিপক্ষে জনসাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। 15 নম্বৰ, প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? এনচাৰ 1914 চনত আৰম্ভ হৈছিল। 16 নম্বৰ, ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰিছিল? এই আইনখনৰ দ্বাৰা কি কৰা হৈছিল? তো এনচাৰ 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। 17 নম্বৰ, সত্যাগ্ৰহ বা অহিংস আইন কোনে কেতিয়া আৰু কিয় আৰম্ভ কৰিছিল? তো সত্যাগ্ৰহ বা অহিংস আন্দোলন মহাত্মা গান্ধীয়ে 1919 চনত ৰাওলাট আইনৰ প্ৰতিবাদত এই আইন আৰম্ভ কৰিছিল। 18 নম্বৰ, সত্যাগ্ৰহ, এইটো শ্বৰ্ট নোট, সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া। কুৱেশ্যনে হয়, উক্ত কথাষাৰ কোনে কৈছিল? তো উক্ত কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। কি বুলি কৈছিল? যে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া। 19 নম্বৰ, এইটো আছে শ্বৰ্ট নোট, সত্যাগ্ৰহ আন্দোলন 1919 চনৰ 6 এপ্ৰিল তাৰিখে আৰম্ভ হৈছিল। 20 নম্বৰ, জালিৱানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 1919 চনত 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল জালিৱানৱালাবাগৰ হত্যাকাণ্ড। 21 নম্বৰ,
কোনে আৰু কিয় নাইট উপাধি পৰিত্যাগ কৰিছিল তো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল 22 নম্বৰ খিলাফত আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল এনসাৰ খিলাফত আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা 23 নম্বৰ অসহযোগ আন্দোলন কেতিয়া সংঘটিত হৈছিল এনসাৰ 1920 চনৰ পৰা 1922 চনলৈকে অসহযোগ আন্দোলন হৈছিল 24 নম্বৰ এইটো মই এনেকৈ শৰ্ট নোট বনাই লিখিছোঁ যে প্ৰথম বিশ্বযুদ্ধ ইকুৱেলছ টু 1914 টু 1919 আৰু দ্বিতীয় বিশ্বযুদ্ধ ইকুৱেলছ টু 1939 টু 1945 25 নম্বৰ অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য বা উদ্দেশ্য কি আছিল অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য বা উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা 26 নম্বৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক প্ৰথম সৰ্ববৃহৎ আন্দোলন কোনটো তো ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ ইতিহাসত প্ৰথম সৰ্ববৃহৎ আন্দোলন হ'ল অসহযোগ আন্দোলন তো অসহযোগ আন্দোলন ভাৰতৰ সৰ্ববৃহৎ আন্দোলন 27 নম্বৰ অসহযোগ আন্দোলন হোৱাৰ কিছুমান কাৰণ বা কাৰক উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো অসহযোগ আন্দোলন হোৱাৰ কিছুমান কাৰণ হ'ল 1 নম্বৰ প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি 2 নম্বৰ 1919 চনত ৰাওলাট এক নীতি গ্ৰহণ 3 নম্বৰ 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 4 নম্বৰ ব্ৰিটিছৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ আৰু 5 নম্বৰ খিলাফত আন্দোলন 28 নম্বৰৰ শৰ্ট নোট 1920 চনৰ 1 আগষ্ট তাৰিখে অসহযোগ আন্দোলন আৰম্ভ হয় 29 নম্বৰ অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে গঠন কৰা শিক্ষানুষ্ঠানৰ নাম লিখা তো ইয়াৰ এনসাৰ হ'ব কাশী বিদ্যাপীঠ বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঠন কৰিছিল কোনে গঠন কৰিছিল কংগ্ৰেছে গঠন কৰিছিল 20 নম্বৰ অসহযোগ আন্দোলনৰ ইতিবাচক দিশ আলোচনা কৰা তো অসহযোগ আন্দোলনৰ ফলত হাতেৰে খুটা কথা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্যতা দূৰীকৰণৰ প্ৰচেষ্টা হিন্দু মুছলমানৰ ঐক্য সাধন মাদক দ্ৰব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকৰ্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান 21 নম্বৰ অসহযোগ আন্দোলনৰ নেতিবাচক দিশ উল্লেখ কৰা তো বিধানমণ্ডল আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান এই তিনি বৰ্জন কাৰ্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে জনা যায় 22 নম্বৰ কেতিয়া অসহযোগ আন্দোলনৰ অন্ত পৰে তো 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে 23 নম্বৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী কৰা হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লাহোৰ অধিৱেশনত 24 নম্বৰ কেতিয়া আৰু কাৰ সভাপতিত্বত পূৰ্ণ স্বৰাজ দাবী কৰা হৈছিল 1929 চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত পূৰ্ণ স্বৰাজ দাবী কৰা হয় 25 নম্বৰ আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি আছিল তো আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিছন গঠন তো সাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল মন্টেগো চেমছফৰ্ড সংস্কাৰ অৰ্থাৎ 1919 চনৰ ভাৰত চৰকাৰ আইন কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱে সাইমন কমিছনৰ প্ৰধান উদ্দেশ্য আছিল অৰ্থাৎ ভাৰত চৰকাৰ আইনক মন্টেগো চেমছফৰ্ড বুলিও জনা যায় 27 শৰ্ট নোট চেতকাইসকলৰ কমিছন বুলি সাইমন কমিছনক জনা যায় 28 নম্বৰ ভাৰতৰ বাবে এখন সংবিধান খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব কাক দিয়া হৈছিল মতিলাল নেহৰুক দায়িত্ব দিয়া হৈছিল 29 পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় 30 নম্বৰ গান্ধীজীয়ে ব্ৰিটিছলৈ প্ৰেৰণ কৰা চৰম পত্ৰখনৰ দাবী কি আছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো চৰম পত্ৰখনৰ দাবীবোৰ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি মাটিক খাজনাৰ পৰিমাণ কম কৰা লোন কৰ বন্ধ কৰা সৈন্য বাহিনীৰ ব্যয় প্ৰশাসনীয় ব্যয় সংকোচন কৰা বিদেশী কাপোৰত সীমা শুল্ক আৰোপ ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা তো এইকেইটা আছিল চৰম পত্ৰখনৰ দাবী 30 নম্বৰ দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল তো 1930 চনৰ 12 মাৰ্চত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল 32 নম্বৰৰ শৰ্ট নোট আইন অমান্য আন্দোলন 1930 চনতে হৈছিল 33 লোন সত্যাগ্ৰহৰ আৰম্ভ কেতিয়া হৈছিল 1930 চনৰ 12 মাৰ্চত 34 নম্বৰ শৰ্ট নোট দাণ্ডি যাত্ৰাত গান্ধীজীয়ে একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হয় 35 নম্বৰ সীমান্ত গান্ধী বুলি কাক জনা যায় তো খান আব্দুল গফুৰ খানক জনা যায় কি বুলি জনা যায় সীমান্ত গান্ধী বুলি জনা যায় 36 গান্ধী আৰউইন চুক্তি কেতিয়া সম্পন্ন হয় তো 1931 চনৰ 5 মাৰ্চ
5 মাৰ্চ বা 5 মাৰ্চ তাৰিখে গান্ধী আৰউইন চুক্তি সম্পন্ন হয় 37 গান্ধী আৰউইন চুক্তিৰ যিকোনো দুটা চুক্তি লিখা মোষ্ট ইম্পৰ্টেণ্ট তো ইয়াৰ চুক্তিসমূহ হ'ল 1 নম্বৰতে চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা 2 নম্বৰ অসংগৃহীত জৰিমনা মাফ কৰা 3 নম্বৰ সাগৰ পাৰৰ গাঁওবাসীক নিজে নিমখ তৈয়াৰ কৰাৰ অনুমতি দিয়া 38 নং কোৱেশ্যন দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত আৰু কেতিয়া অনুষ্ঠিত হয় তো লণ্ডনত 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় 39 আইন অমান্য আন্দোলনক কেতিয়া প্ৰত্যাহাৰ কৰা হৈছিল 1934 চনৰ মে মাহত প্ৰত্যাহাৰ কৰা হৈছিল আইন অমান্য আন্দোলনক প্ৰত্যাহাৰ কৰা হৈছিল আইন অমান্য আন্দোলনৰ দুটা ফলাফল তো 1 নম্বৰ ফলাফল হ'ল ভাৰতীয় লোকৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি হয় আৰু 2 নম্বৰ ব্ৰিটিছ চৰকাৰে কৰা নিষ্ঠুৰ আচৰণৰ দ্বাৰা গোটেই বিশ্ববাসীৰ সন্মুখতে তেওঁলোকৰ আচল ৰূপ দাঙি ধৰি ব্ৰিটিছ জাতিৰ মান হানি হৈছিল 41 আইন অমান্য আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল তো ইয়াৰ এনসাৰ হ'ব ৰামছে মেকডোনাল্ডে কোনে আৰু কেতিয়া সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰে তো ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰে 43 পুনে চুক্তি কেতিয়া হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 1932 চনত পুনে চুক্তি হৈছিল 44 ব্ৰিটিছ চৰকাৰে কেতিয়া আৰু কোন আইনৰ জৰিয়তে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰে তো ব্ৰিটিছ চৰকাৰে 1935 চনত ভাৰত চৰকাৰ আইনৰ জৰিয়তে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰে 45 কংগ্ৰেছৰ সকলো মন্ত্ৰী সভাই কিয় পদত্যাগ কৰে এনসাৰ দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জাৰ্মানীৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশগ্ৰহণ কৰা বুলি ঘোষণা কৰে কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ'ব নোৱাৰিব সেই মৰ্মে কংগ্ৰেছৰ সকলো মন্ত্ৰী সভাই 1939 চনৰ 1 নৱেম্বৰত পদত্যাগ কৰে 46 মুক্তি দিৱস কেতিয়া পালন কৰা হয় 1939 চনৰ 22 ডিসেম্বৰ তাৰিখে মুক্তি দিৱস পালন কৰা হয় 47 দিল্লী চলো আন্দোলন কেতিয়া হৈছিল মোষ্ট ইম্পৰ্টেণ্ট 1940 চনত দিল্লী চলো আন্দোলনৰ প্ৰথম শ্বহীদ আচাৰ্য বিনোৱা ভাবে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে দিল্লী চলো আন্দোলনৰ প্ৰথম শ্বহীদজন আছিল আচাৰ্য বিনোৱা ভাবে 49 এটা দেৱালিয়া বেংকৰ এখন দিন উকলা চেক কথাষাৰ কোনে কৈছিল কথাষাৰ কংগ্ৰেছ আৰু মুছলিম লীগে কৈছিল যে এটা দেৱালিয়া বেংকৰ এখন দিন উকলা চেক 50 দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ কেতিয়া হয় 1939 চনৰ ছেপ্টেম্বৰ মাহত হয় 51 ভাৰত্যাগ আন্দোলনৰ কাৰণ কিছুমান লিখা তো ভাৰত্যাগ আন্দোলনৰ কাৰণ আছিল জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ 52 ভাৰতত কেতিয়া আৰু কোনটো কমিটিয়ে ভাৰত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল তো 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিছিল 53 আগষ্ট বিপ্লৱ নামেৰে কোনটো আন্দোলনক জনা যায় তো আগষ্ট বিপ্লৱ নামেৰে ভাৰত্যাগ আন্দোলনক জনা যায় 54 ভাৰত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ নামেৰে জনা যায় এনসাৰ আগষ্ট মাহত ভাৰত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায় 55 কুৱেশ্যনটো হ'ল গান্ধীজীয়ে ক'ত কৰিম কিংবা মৰিম ধ্বনিটো লৈ ভাৰত্যাগ আন্দোলনত জঁপিয়াইছিল তো গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত যিখন ঠাইক বৰ্তমান আগষ্ট ক্ৰান্তি মৈদাম নামেৰে জনা যায় ইয়াতে গান্ধীয়ে কৈছিল যে কৰিম কিংবা মৰিম ধ্বনিটো ইয়াতে কৈছিল 56 ভাৰত্যাগ আন্দোলনৰ পটভূমি কি আছিল তো ভাৰত্যাগ আন্দোলনৰ পটভূমি আছিল ক্ৰিপছ মিছনৰ ব্যৰ্থতা 57 ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট নেতাজী সুভাষ চন্দ্ৰ বসুৱে গঠন কৰিছিল 58 কাৰ সহযোগত আৰু কিমান চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঠন কৰিছিল তো 1943 চনত ৰাজবিহাৰী বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজ গঠন কৰিছিল 59 ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া আৰু ক'ত গঠন কৰা হৈছিল তো 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল 60 নম্বৰ নেতাজীয়ে মহিলাসকলৰ বাবে গঠন কৰা সেনাবাহিনীটোৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট ঝান্সী ৰাণী ৰেজিমেণ্ট
61 ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল? জয় হিন্দ। মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, এই কথাষাৰ কোনে কৈছিল? নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল। 63 ভাৰতলৈ কোনে আৰু কেতিয়া কেবিনেট মিছন পঠিয়াইছিল? তো 1946 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেট এটলিয়ে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। 64 প্ৰত্যক্ষ দাবী দিৱস কেতিয়া আৰু কিয় পালন কৰা হয়? এনচাৰ 16 আগষ্ট 1947 চনত পাকিস্তানক খাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস পালন কৰে। 65 ভাৰতৰ অন্তিম ভাইৰছয় গৰাকী কোন আছিল? লৰ্ড মাউণ্টবেটেন। 66 1947 চনৰ 3 জুনৰ লৰ্ড মাউণ্টবেটেনৰ ঘোষণাপত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো 1 নম্বৰ আছিল, 1 নম্বৰত ভাৰতবৰ্ষক বিভাজন কৰা হ'ব। 2 নম্বৰত উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব। 3 নম্বৰ আছে পঞ্জাব আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হ'বনে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব। 4 নম্বৰ দেশীয় ৰাজ্যবোৰৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব। 67 নম্বৰ কুৱেশ্যন, ভাৰত স্বাধীনতা আইনৰ 3টামান দফা উল্লেখ কৰা। তাৰ ইয়াৰ 3টা দফা হ'ল, 1 নম্বৰ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। 2 নম্বৰ প্ৰতিখন স্বশাসিত দেশতে একোজন গভৰ্ণৰ জেনেৰেলক ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। 3 নম্বৰ দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। 68 নম্বৰ কুৱেশ্যন, স্বাধীনতাৰ পিছত পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হয়? তো মহম্মদ আলী জিন্না। 69 নম্বৰ স্বাধীনতাৰ পিছত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন হয়? লৰ্ড মাউণ্টবেটেন। পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্না আৰু ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেন। তাৰ পাছৰ কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? এনচাৰ জৱাহৰলাল নেহেৰু। 70 নম্বৰ কুৱেশ্যন, ভাৰত পাকিস্তানৰ সীমা ৰেখাৰ নাম কি? ৰেড ক্লিফ। ইয়াৰ এনচাৰ হ'ব ৰেড ক্লিফ। মষ্ট ইম্পৰ্টেণ্ট। 71 কেতিয়া ৰেড ক্লিফ ভাৰত পাকিস্তানৰ সীমা বুলি ঘোষণা কৰা হয়? তো 1947 চনৰ 17 আগষ্ট তাৰিখে ভাৰত পাকিস্তানৰ সীমা বুলি ৰেড ক্লিফক ঘোষণা কৰা হয়। বাংলাদেশ কেতিয়া স্বাধীন হৈছিল? 1971 চনৰ মাৰ্চ মাহত বাংলাদেশ স্বাধীন হৈছিল। তো এইবিলাক 72টা আছিল ভিতৰুৱা কুৱেশ্যন। এতিয়া মই তোমাক অনুশীলনীৰ কুৱেশ্যন কেইটা দিম। তো অনুশীলনীৰ কুৱেশ্যনতে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। 2 নম্বৰ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? এনচাৰ দক্ষিণ আফ্ৰিকাত। 3 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰে? এনচাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰে। 4 নম্বৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? এনচাৰ মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 5 নম্বৰ চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। 6 নম্বৰ কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? তো এনচাৰ হ'ব লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত চাইমন বিৰোধী প্ৰতিবাদী সমদলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে সমদলটোৰ ওপৰত লাঠি চালনাৰ ফলস্বৰূপে লালা লাজপত ৰায়ৰ গুৰুতৰভাৱে আহত হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হয়। 7 নম্বৰ কুৱেশ্যন, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? এনচাৰ 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত ভাৰতীয়সকলৰ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? তো ইয়াৰ মাজৰ দূৰত্ব আছিল 385 কিলোমিটাৰ। 9 নম্বৰ সীমান্ত গান্ধী নামে কাক জনা যায়? তো সীমান্ত গান্ধী নামে খান আব্দুল গফুৰ খানক জনা যায়। 10 নম্বৰ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছত এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? তো ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধীয়ে এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। 11 নম্বৰ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব ৰামছে মেকডনাল্ডে। 12 নম্বৰ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? এনচাৰ হ'ব আগষ্ট বিপ্লৱ বা ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে এই শ্লোগান দিছিল যে কৰিম কিম্বা মৰিম। 10 নম্বৰ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? নেতাজী সুভাষ চন্দ্ৰ বসু। 14 নম্বৰ মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? তো এনচাৰ হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। 15 নম্বৰ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কি বুলি জনা হৈছিল? ৰেড ক্লিফ। দীঘল প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ সত্যাগ্ৰহ বুলিলে কি বুজা? যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টাৰ বিষয়ক সংক্ষিপ্ত ৰূপত লিখা। এনচাৰ
গান্ধীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়চিত্তকৰণৰ প্ৰক্ৰিয়া। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ নেতৃত্ব প্ৰদান কৰিছিল। হেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। 2 নম্বৰ কুৱেশ্যন, ভাৰতত খিলাফত আন্দোলনৰ আৰম্ভ কিয় হৈছিল? তো ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই আনিবলৈ সাধাৰণতে খিলাফত আন্দোলনৰ আৰম্ভ হৈছিল। 3 নম্বৰ, 1920 পৰা 22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? তো 1920 পৰা 22 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ কেইবাটাও কাৰক আছিল। সেইবোৰ হ'ল: 1 নম্বৰ, প্ৰথম বিশ্বযুদ্ধত ভাৰতে ব্ৰিটেইনক সমৰ্থন কৰাৰ ফলস্বৰূপে অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছিল। এই যুদ্ধত ভাৰতৰ শ শ লোকৰ মৃত্যু হৈছিল। 6 নম্বৰ, 1919 চনৰ ৰাওলাট আইনে ভাৰতীয়সকলৰ ওপৰত দমনমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি ভাৰতীয়সকলে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। এই আইনৰ অধীনত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বুলি সন্দেহ হোৱা লোকসকলক বিনা বিচাৰে 2 বছৰৰ বাবে কাৰাৰুদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল। 9 নম্বৰ, 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডে ভাৰতীয়সকলৰ মৰ্মাহত কৰিছিল আৰু ব্ৰিটিছক খেদিবলৈ সংকল্পবদ্ধ হৈছিল। ঘ নম্বৰ, ব্ৰিটিছসকলে ভাৰতৰ কৰা অৰ্থনৈতিক শোষণ সন্দৰ্ভত ভাৰতীয়সকলে কৰা উপলব্ধিৰ ফলত গান্ধীজীৰ আন্দোলনকে সমৰ্থনত আদায় কৰিব পাৰিছিল। 9 নম্বৰ, তুৰস্কৰ সম্ৰাটৰ মৰ্যাদা ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতীয় মুছলমানসকলে খিলাফত আন্দোলন আৰম্ভ কৰিছিল আৰু গান্ধীজীয়ে এই আন্দোলনলৈকে সমৰ্থন আগবঢ়াইছিল। এই আন্দোলনৰ কেইটামান কাৰ্যসূচী তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, দেশৰ বিভিন্ন স্থানত বিদেশী বস্তু দাহ কৰা হৈছিল। বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দেশবিলাকক বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় এৰিছিল। কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ লগতে আলিগড়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ব্ৰিটিছে প্ৰদান কৰা উপাধি আৰু সন্মান বৰ্জন কৰা হৈছিল। স্বৰাজ প্ৰাপ্তিৰ উদ্দেশ্যে কৰা অসহযোগ আন্দোলনত শান্তিপূৰ্ণভাৱে অহিংস নীতি অনুসৰণ কৰিবলৈ গান্ধীজীয়ে কঠোৰ নিৰ্দেশনা দিছিল। অৱশ্যে 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত হিংসাত্মক সংঘৰ্ষ সংঘটিত হয়, য'ত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰাৰ পৰিণতিত 22জন পুলিচ নিহত হয়। গান্ধীজীয়ে এই ঘটনাত মৰ্মাহত হৈ উপলব্ধি কৰিছিল যে প্ৰতিবাদী জনতাই অহিংস নীতি বৰ্জন কৰিছে, সেয়ে তেওঁ এই আন্দোলন বন্ধ কৰিবলৈ সিদ্ধান্ত কৰিছিল। 4 নম্বৰ কুৱেশ্যনৰ আছে, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য। তো আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতা কৰা, মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত পৰিৱৰ্তন কৰা, লোণ কৰ বন্ধ কৰা, বিদেশী বস্তুৰ ওপৰত সীমা শুল্ক আৰোপ কৰা, সকলো ৰাজনৈতিক বন্দীক মুকলি কৰা আৰু আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকৰ অস্ত্ৰ ৰখাৰ অনুজ্ঞা প্ৰদান কৰা। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্য আছিল দেশৰ লোণ আইন ভংগ কৰা। ব্ৰিটিছ চৰকাৰৰ এই আইনক গান্ধীজীয়ে প্ৰত্যাহ্বান জনাইছিল, সেয়ে এই আন্দোলন লোণ সত্যাগ্ৰহৰ জৰিয়তে সূচনা হৈছিল। 1930 চনৰ 12 মাৰ্চত 78জন অনুগামীৰ সৈতে গান্ধীজীয়ে সমুদ্ৰ উপকূলত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰতে এই আন্দোলন দেশৰ সকলো ঠাইতে ব্যাপ্ত হৈ পৰিছিল আৰু লোণ আইন ভংগৰ জৰিয়তে ব্ৰিটিছ বিৰোধিতা কৰিছিল। খান আব্দুল গফুৰ খানৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জ্ঞাত খুদাই খিদমতগাৰ ঈশ্বৰৰ সেৱকসকলে আন্দোলনৰ পৰিচালনা কৰিছিল। শ শ মহিলাই এই আন্দোলনত যোগদান কৰিছিল, যিসকলে মহাত্মা গান্ধীৰ লোণ আইন ভংগৰ ধাৰণাটোৰ প্ৰতি সমৰ্থন কৰিছিল। এই আন্দোলনত গান্ধীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতা প্ৰেমী লোকক গ্ৰেপ্তাৰ কৰা হয়। তো মই ইমানে লিখিছিলোঁ, তো মই তোমালোকক সম্পূৰ্ণ ভিডিঅ'টো দিছোঁ। এইবিলাক কুৱেশ্যন এনচাৰ মই কোনো নোটৰ পৰা ওলোৱা নহয়, মই চব নিজে আণ্ডাৰলাইন কৰি ওলোৱা। তো আজিৰ ভিডিঅ'টো অলপ দীঘল হৈছে, হ'লেও তোমালোকে যদি এইবোৰ কুৱেশ্যন কৰা তো মেক্সিমাম কুৱেশ্যন এইবোৰ এক্সামত আহিবই। চ' আজিৰ কাৰণে ইমানে। কিবা যদি ডাউট আছে তোমালোকে কমেণ্ট বক্সত জনাবা, আৰু কোনোবা চেপ্টাৰৰ ওপৰত যদি ভিডিঅ' বনাব থাকে তেনেহ'লে তোমালোকে মোক কমেণ্টত ক'বা। মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম, আৰু যদি বেলেগ চেপ্টাৰৰ ওপৰতো ভিডিঅ' বনাব লাগে তেন্তে মোক কমেণ্টত বনাবা, মই তাৰ ওপৰতো ভিডিঅ' বনাই দিম। অ'কে, থেংক ইউ।